নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত আমি জানিম ফেক্টছ এবাউট ভূটান। ভূটানৰ বিষয়ে কিছুমান ইণ্টাৰেষ্টিং তথ্য। পোনপ্ৰথমে 2008 চনত ভূটানত গণতান্ত্ৰিক সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হয়। ভূটানৰ ৰাজধানী হৈছে থিম্ফু। থিম্ফু ভূটানৰ আটাইতকৈ ডাঙৰ চহৰ। ভূটানৰ চৰকাৰী ভাষা জংখা। ভূটানৰ মুঠ মাটিকালি হৈছে 38,394 বৰ্গ কিলোমিটাৰ। ভূটানৰ মুদ্ৰা মুলট্ৰাম। জনসংখ্যা প্ৰায় ৭৪ লাখ। ভূটানৰ ৰাষ্ট্ৰীয় খেল হৈছে আৰ্চাৰী। আৰ্চাৰী এবিধ বহুত পুৰণি খেল। এই খেলবিধ ভূটানত বহু প্ৰাচীন কালৰে পৰা চৰ্চা কৰি অহা হৈছে। ভূটানৰ ৰাষ্ট্ৰীয় ফুল হৈছে হিমালয়ান ব্লু পপি। ৰাষ্ট্ৰীয় গছ হিমালয়ান চাইপ্ৰাছ। ৰাষ্ট্ৰীয় চৰাই ৰাভেন। ৰাষ্ট্ৰীয় পশু অৰ্থাৎ নেশ্যনেল এনিমেল হৈছে টাকিন। টাকিন এবিধ ভূটানত পোৱা এবিধ পশু। ভূটানত বহুত সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ স্থল আছে। তাৰে ভিতৰত উল্লেখযোগ্যসমূহ হৈছে যে জিগমে দৰ্জী নেশ্যনেল পাৰ্কছ, জিগমে চিংগে ৱাংচুক নেশ্যনেল পাৰ্কছ, ৰয়েল মানস নেশ্যনেল পাৰ্কছ, ফ্ৰুমচেংলা নেশ্যনেল পাৰ্কছ, জিগমে খেছৰ ষ্ট্ৰিক্ট নেচাৰ ৰিজাৰ্ভ, বুমডেলিং ৱাইল্ড লাইফ চেঞ্চুৰী, চাকটেং ৱাইল্ড লাইফ চেঞ্চুৰী। যেনেকৈ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্কছ আছে, ঠিক তেনেধৰণে ভূটানতো যথেষ্ট সংখ্যক ৱাইল্ড লাইফ চেঞ্চুৰী আৰু নেশ্যনেল পাৰ্কছ দেখা পোৱা যায়। সেয়েহে ভূটান এখন অত্যন্ত প্ৰাকৃতিকভাৱে সুন্দৰ, মনোমোহা আৰু প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এখন ৰাষ্ট্ৰ। ভূটানৰ নদীসমূহৰ ভিতৰত উল্লেখযোগ্য নদীসমূহ হৈছে হাছু, পাৰুছু, জালঢাকা, কুৰুচু, মাংডে চু ইত্যাদি। এইসমূহ হৈছে ভূটানৰ উল্লেখযোগ্য নদী। ভূটানত বিভিন্ন ধৰণৰ উৎসৱ উলহ মালহেৰে পালন কৰা হয়। তাৰ ভিতৰত থিম্ফু, চেচু, মেটচুটেক, জাম্বে, ইহালখাং, ড্ৰাপ, হা চামাৰ, নিমালুং, টাকিন, নমেড আৰু এনুৱেল ব্লেক নেকেড গ্ৰেণ্ড ফেষ্টিভেল বাৰ্ষিকভাৱে খুব উলহ মালহেৰে ভূটানত উদযাপন কৰা হয়। গংকাৰ পুৱেনচাম হৈছে ভূটানৰ সৰ্ববৃহৎ মাউণ্টেইন। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। লাগি আছে, বহক।